Hello friends, good morning. আজি আমি ratipuai vlog to start কৰিলো. আজি এঠাইলৈ যাম আপোনালোকক দেখাই আছো গোটেই দিনটো আমি কি কৰো। এতিয়া মই মোৰ বেটাক স্কুল থব যাও। এক্সাম আছে কৈ দিয়া। আজি তোমাৰ কি এক্সাম আছে? আজি তোমাৰ কি এক্সাম আছে? সাবজেক্ট কি? ইংলিশ তো। গুড। ঠিক আছে আপোনালোকক দেখাই আছো। স্কুলৰ পৰা থৈ আহিলো। এতিয়া বলক মই দুপৰীয়া ভাতটো বনাই থৈ যাব লাগিব মা দেউতা আৰু ভাইটিৰ কাৰণে বলকচোন ভাত বনাও ল'ৰাটো মই স্কুলত থৈ আহিলো যেহেতু মই আপোনাক কৈছিলো যে মই আৰু ভন্টি এজেগাত যাম এতিয়া মই মা আৰু দেউতাৰ কাৰণে আমি নাথাকো যেতিয়া মা আৰু দেউতাৰ কাৰণে ভাতটো বনাই থৈ যাব লাগিব ল'ৰালৈকে ভাতকেইটা বনাই লওঁ দেখাই আছো আপোনালোকক দাইলখিনি ধুই লওঁ এতিয়া দাইল ধোৱা হৈ গ'ল কুকাৰতে মই নিমখ হালধি দি দিওঁ আৰু হুচেল মাৰি তাৰপিছত তেল মাৰি দিওঁ দাইলখিনি তেল মাৰি দিম আৰু এতিয়া মই কোমোৰা বনাম কোমোৰা কাটিম চব্জি মাহঁতৰ কাৰণে এয়া কোমোৰা কাটি আছো বহুত দেৰি হৈছে জলদি জলদি কৰি আছো চাই থাকক আপোনালোকে আমি ৰেডি হৈ আছো ভণ্টি ৰেডি হৈছাই নাই চাও কি কৰিছা ভণ্টিজনী একো নাই আমি ৰেডি হৈ আছো এতিয়া ভণ্টি ৰেডি হ'লা নে তুমি অকণমান ৰেডি হৈছো ইমান কলা লাগিছে কিয় ভিডিঅ' কৰিছা ভণ্টি তুমি যদি কলা আৰু মই কি গাইজ মই কি চব তাই কিমান বগা চব তাই কিমান বগা দেখিছে আৰু মই ব্লেক যোনে আমাক দেখিছে জানে চাগে আমি কিমান আমি ক'ৰবাত গ'লো এনেকৈ চিম্পুলকৈ যাওঁ ঠিক আছে গৈ আছোঁ আমি য'ত আহিছিলোঁ সেই জেগাত আহি পাই গ'লোঁ দেখাই আছোঁ আপোনালোকক কোনফালে এইপিনে পিছফালে যাম বোলা পিছফালেদি সোমাম নে এইপিনে এইফালেদিয়ে সোমাইছিলোঁ আমিও সেই পোনাবা হয় নাই এইপিনেদি সোমাম আগফালে চাৰিদিনীয়া গা ধোৱাত আহিছোঁ আমি এয়া আপোনালোকে কি বনাইছে কৈ দিয়ক কি বনাইছে চব্জিটো আৰু পটল আলু চব্জি দাইল হৈ গ'ল তাৰপিছত এতিয়া মাছ বনাম মাছ কিহেদি বনাব বৌ মাছ বিলাহী মগজ আৰু বস্তু এটা দি পেলাই বনাম তুমি টেষ্ট কৰিবা দেই পিছত নাই একেবাৰে টেষ্ট কৰিম হয় নি ঠিক আছে ঠিক আছে ইমান ভণ্টিয়ে মেকআপ কৰিছে দেই এয়া আমাৰ কইনা ৰেডি হৈ আছে এজনী লিজা এয়া আমাৰ খুৰী হয় এয়া খুৰীৰ আমৈ দুইজনী তোমাৰ নামটো কৈ দিয়া মোবাইলত ওলাবা নামটো কৈ দিয়া কৃষ্টি চাই দিয়া এইপিনে এয়া আমাৰ কইনা দেই কইনা মানে এই 4 দিন বিয়া মানে এয়া বিয়া শুনি পাব এয়া ভাত খাইছোঁ আমি পটল চব্জি চালাড পেটু ভাজি মাছৰ তিতা মানে বৌ খাই কেনেকুৱা লাগিছে ভাত ভাল বনাইছে ন বৌয়ে খুৰী ভাত খাই কেনেকুৱা লাগিছে ভাল লাগিছে ঠিকে আছে আজি কৈ দিয়াচোন এবাৰ মাছৰ তিতা মাটিদাইল আৰু কচু আছে নেকি তাত ন চালাড আছে ভাল লাগিছে ন খাই টেষ্টি লাগিছে ন ভণ্টি এবাৰ চাই দিয়া বেছিকৈ খাইছা নেকি এবাৰ চাই দিয়া আকৌ দেখাই দিয়া খাই পিনে
বিয়া খালো যাওঁগে এতিয়া ঘৰ ভণ্টি ঘৰ যাওঁ দেই ঘৰ যাওঁ দেই বাই বাই আকৌ লগ পাম অন্য এটা ভিডিঅ'ত এতিয়া যদি আমাৰ এই ভিডিঅ'টো ভাল লাগে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবচোন বহুত ভিউৱাৰ্ছ আছে আমাৰ ভিডিঅ' চাই চাই গুচি যায় ছাবস্ক্ৰাইব নকৰে কৰি দিব না ছাবস্ক্ৰাইব প্লিজ ঠিক আছে বাই 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 আমি গৈ আছোঁ এয়া আমাৰ কইনাৰ দেউতা হয় দেই আমাৰ ভিডিঅ' চাবা লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা দেই তোমাৰ ফাইনেলি আমি ঘৰ আহি পালোঁ ভিডিঅ'টো সামৰোঁ এতিয়া বাই 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 বাই